নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি আকৌ এটি নতুন ৰেচিপি লৈ আহিছোঁ। অমলেট কাৰী কিদৰে বনাইছোঁ আহকচোন চাওঁ। কণী লৈছোঁ মই 2টা, বইল কৰি লৈছোঁ মই 2টা আলু, বাকলি গুচাই লৈছোঁ। এয়া বিলাহী এটা মই ধুনীয়াকৈ কাটি বাকলি গুচাই লৈছোঁ। তেজপাত লৈছোঁ এখিলা, নিমখ সৰু চামুচত 1.5 চামুচ, জলকীয়া 3টা, আদা নহৰু পেষ্ট 1 চামুচ, জিৰা ধনিয়া পাউডাৰ 1.5 চামুচ, ৰং কাশ্মীৰী গুড়া লৈছোঁ 1/2 চামুচ, হালধি লৈছোঁ 1 চামুচ, পিঁয়াজ লৈছোঁ সৰু 2টা। এয়া মই কণী 2টা দিছিলোঁ, সেই 2টা মই এতিয়া অমলেট দুখন বনাই ল'ম। এয়া কেৰাহীত মই অলপ তেল গৰম কৰি লৈছোঁ। এয়া মই এতিয়া 2টা কণীৰে 2খন অমলেট বনাই ল'লোঁ। তাৰ পাছত মই এয়া পিচ পিচ কৰি 3 পিচ কৰি ল'ম। লগতে বইল কৰা আলু 2টা মই কাটি লৈছোঁ চাৰিটুকুৰকৈ। তেল অকণমান আকৌ দি এইদৰে গৰম কৰি ল'ম। এয়া আমাৰ তৰকাৰীৰ বাবে। এইবাৰ মই বাকী সামগ্ৰীখিনি একেলগতে তেলত দি ৰঙচুৱা নোহোৱালৈকে ভাজি লৈছোঁ। এইবাৰ মই বইল কৰি কাটি লোৱা আলুকেইডোখৰ দি দিছোঁ। প্ৰায় 10 মিনিটমান ফ্ৰাই কৰি ল'ম। এইবাৰ মই এগিলাচ গৰম পানী ঢালি দিছোঁ আৰু আলু কেইটুকুৰমান ভাঙি দিছোঁ যাতে তৰকাৰীখিনি অলপ গ্ৰেভি হয়। এয়া মই ঢাকনখন মাৰি 10 মিনিটমান ৰাখি থৈছোঁ। তাৰ পাছত মই কাটি লোৱা অমলেট কেইডোখৰ দি দিলোঁ। দিয়াৰ পাছত মই ঢাকনখন লগাই 7 মিনিট অলপ সিজিবলৈ দিছোঁ। এয়া 7 মিনিটৰ পাছত আমাৰ তৰকাৰী ৰেডি হৈ গ'ল। এয়া মই বাৰীৰ নৰসিংহ পাত 2 খিলামান ছিঙি লৈছোঁ, ওপৰত এইদৰে সজাই দিছোঁ। ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটোলৈ ছাবস্ক্ৰাইব কৰিব। এইদৰে যাতে মই আগলৈ আপোনালোকলৈ এনেদৰে নতুন ৰেচিপি লৈ আহিব পাৰোঁ। আজিলৈ আহোঁ তেন্তে, ধন্যবাদ।